Hey guys, welcome back to my YouTube channel. Akota notun video khote arambho koribo lagaisu aji blog to. Moi ahisu ahomor jonopriyo ejon YouTuber Nilotpal Soliha. Tekheto moi dada bule ko Nilotpal log koribo ahisu. Tekheto ghorole ahilu. Ratipo ahisu. Tekhete tetia bhat khai asile. Sombhob utha deri hoise. Biar kam choli ase. Hai karone ta mane ki ekon deri ke uthile. Uthi pele bhat pani khale moi ahilu. Ahi pele tekhetor ghort ahi pele bohilu. Bohi pele sapani dile tekhetor ghort. চাপানি খাই পেলাই নীলপলাৰ লগত বহুত সময় কথা পাতিলোঁ বিভিন্ন ধৰণৰ ইউটিউবৰ ক্ষেত্ৰত বা নিজৰ জীৱনৰ বা কিছুমান এনেকুৱা ধৰণৰ সৰু সৰু কিছুমান টিপছ দিলে মোক তেখেতৰ লগত কথা পাতি খুবেই ভাল লাগিলে মোৰ লগত আছে নীলপল চলিহা মই নীলপল দাই বুলি কৈছোঁ অসমৰ এজন বিখ্যাত আৰু চবেই জনা এজন ইউটিউবাৰ তেখেতক মই লগ কৰিব আহিলোঁ মোৰ ঘৰ ওচৰতে তেখেতে এতিয়া নীলপলা কি খবৰ আপোনাৰ মোৰতো খবৰ ভাল বিখ্যাতো নহয় জনপ্ৰিয় নহয় বাৰু জনপ্ৰিয় হ'লে বহুত কিবা কিবি কাম কৰিব লাগিব বিখ্যাত হ'বলৈ বহুত কিবা কিবি কাম কৰিব লাগিব আমিতো ইউটিউবত ভিডিঅ'হে বনাই আছোঁ ৰাইজক এণ্টাৰটেইনমেণ্ট দিবলৈ চেষ্টা কৰি আছোঁ আৰু ভাল লাগিছে আজি চাজু মোৰ ঘৰলৈকে আহিলে আমি একে দৰঙীয়া আৰু এয়া অলপ প্ৰস্তুতি চলি আছে খাটাং খুটুং আপোনালোকৰ শব্দ শুনিয়ে আছে খাটাং খুটুং দৰঙীয়া ভাষা মানে দৰঙীয়া শব্দ এইফালে টিং খিলে আছে তাৰপিছত বিয়াৰ অকণমান আয়োজন চলি আছে আৰু আহিলে আজি আমি অলপ ইউটিউবৰ কথা পাতিলোঁ কেনেকৈ কি কৰা হয় কি হ'ব কি নাই ফিউচাৰ প্লেনিং কেনেকুৱা আছে সুধিলোঁ মোকো সুধিলে কেনেকুৱা আছে তো ভাল লাগিলে লগ পালোঁ খুব ধুনীয়াকৈ কামখিনি কৰি আছে আৰু নতুন ব্লগ দি থকা হৈছে মই সপ্তাহত 2-3টা এনেকৈ যি পাৰোঁ আৰু সেনেকৈ সময় উলিয়াই মেলি কৰা হয় আজি নাম আৰু ভালে খুব ধুনীয়া আৰু একেলগে যিহেতু কাম কৰিব লাগিব ওচৰা ওচৰি মানুহ কাম কৰি যাব একেবাৰে ওচৰ এতিয়া ক'ব গ'লে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় শ্বৰ্টকাট আহিলে বেছি দূৰ নহয় কিন্তু ঘূৰি আহিলে অকণমান দূৰ হয় তেনেকুৱা ঘৰৰ ওচৰতে কিন্তু মই আহিম বুলি পেলাই লগ কৰিম বুলি পেলাই ভাবিছিলোঁ ভাবি থাকোঁতে বস্তুটো মানে ভাবি গৈয়ে থাকিলোঁ কিন্তু যেতিয়া মই ঘৰলৈকে অহা কম হয় আৰু নীলপলা গুৱাহাটীত থাকে চবে জানে ঘূৰিয়ে থাকে আৰু বিভিন্ন ধৰণৰ ইউটিউবাৰ বিভিন্ন ধৰণৰ চেলিব্ৰিটি হওক ইউটিউবাৰ হওক তেখেতৰ মানে ইণ্টাৰভিউবিলাক আপোনালোকে নীলপলাৰ চেনেলত পায়ে থাকে তেখেতে বিভিন্ন ধৰণৰ কামত ঘূৰি থাকে সেইকাৰণে ঘৰত আৰু বেছি অহা নহয় তাৰপিছত মই তেখেতৰ বিয়া চলি আছে মানে তেখেতৰ বাৰ বিয়াৰ কাৰণে ঘৰত নীলপলাত দেৰি আছে হ'লে ভিডিঅ'বিলাকত পাই আছে কিজানি তেখেতৰ মানুহজনীৰ লগত মানে কি হ'বলগীয়া মানুহজনীৰ লগত বিভিন্ন ধৰণৰ শ্বপিং হওক ফুৰিব যোৱা হওক ঘূৰা হওক এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পায়ে থাকে তেখেত আহিলে ঘৰত কেইদিনমান ঘৰত মই কালি আহিলে ন মানে ভিডিঅ'টো আজি বনাই আছোঁতো মানে কথাটো কৈছোঁ আৰু কালি আহিলোঁ আহি পেলাই মই আজি ঘৰত থাকিম আজি এটা প্ৰগ্ৰেম আছে সেইটো এই নৱোদয় জাতীয় বিদ্যালয়ত কি নৱোদয় কলেজ হ'ব এখন কলেজখনত তাত ফ্ৰেচাৰ্ছ আছে তাত মাতিছে কালিকে তাত প্ৰগ্ৰেম কৰিব যাম কাইলৈ আকৌ গুৱাহাটী যাম গুৱাহাটীত আকৌ 5-6দিনমান থাকি আকৌ পাছতে মেইন কাৰণ দৰং বুলি ক'লে আমাৰ উৎসৱ বেলেগ আৰু ওচৰতে 2 কিলোমিটাৰ ঘৰৰ ওচৰতে দৰং বুলি ক'লে আমাৰ চিপাজাৰ সমষ্টি খটৰা সত্ৰ চবতকে ডাঙৰ মানে অসমৰ একমাত্ৰ সত্ৰ সত্ৰত সত্ৰাধিকাৰ নাথাকে ডাঙৰ এখন সত্ৰ আৰু মানে প্ৰতিষ্ঠা কৰিছিলতো গতিকে তেনেকুৱা আৰু খটৰা সত্ৰত আপোনালোকে আহিব পাৰে এই পাছতিত ডেটটো কৈ দিব 16-17-18 থিয়েটাৰো আছে 16-17-18 গতিকে আপোনালোক আহক বিৰাট ভাল পাব বহুত ডাঙৰ মেলা মানে দৰঙৰ সকলেতো গমেই পায় বাহিৰৰ পৰা মানুহ আহি থাকে লগতে যিসকল এতিয়ালৈকে অহা নাই কাৰণ তোমাৰ ছাবস্ক্ৰাইবাৰ বেলেগ থাকে গতিকে আপোনালোকে এবাৰ আহক আৰু চাওক সেই মানে ফেষ্টিভেলটো বিৰাট ধুনীয়া ফেষ্টিভেল আৰু শ্ৰীকৃষ্ণক প্ৰণাম কৰা হয় মানে মেইনলি ৰঘুনাথ আৰু গতিকে আহক ভাল লাগিব দধি মথন হয় এইবোৰ অনুষ্ঠান হয় আৰু ভাল লাগিব আৰু যিটো পৰিৱেশ হয় আপুনি চাব লগা পৰিৱেশ আৰু আমাৰ এই খটৰা ঘাটতে এটা মানে কি পুখুৰী বুলি কৈছোঁ আমি দৰঙীয়া ভাষাত পুখুৰী হয় গতিকে আপোনাৰ তাত কাছ পাব মাছ পাব বিৰাট ধুনীয়া মানে পৰিৱেশটো বহুত ধুনীয়া আপোনালোকে যদি চাই গুগলত চাব ধুনীয়াকৈ বস্তুখিনি আহি যাব ফুল ডিটেইলছ আহি যাব আপুনি গুগলত চেক কৰিব পাৰে নীলপলাৰ লগত এইখিনি কথা পাতিলোঁ ভাল লাগিল লগ পালোঁ আজি মই নীলপলাৰ ঘৰত আহিলোঁ যেতিয়া এই ফাৰ্ষ্ট টাইম আহিছোঁ সেইকাৰণে এখন মানে মোৰ আমাৰ অসমৰ এখন আপুৰুগীয়া সম্পদ বুলি ক'লেও সম্পদ চিনাকি আমি যেতিয়া বাহিৰৰ পৰা মানুহ আহে বা আমি এজনক আদৰিব যাওঁ
তেতিয়া আমি এইখন গামোচা আমি আদৰো মানুহজনক নীলপলা মোৰ কাৰণে বহুত এটা বিশিষ্ট ব্যক্তি বুলি ক'লে ভুল নহ'ব আমি বন্ধু তেনেকুৱা বিশিষ্ট ব্যক্তিও নহয় একো নহয় বন্ধু আজিৰ পৰা আমি ভাল বন্ধু চিনাকি নাছিল চিনাকি হ'লো ভাল লাগিল আৰু মই কিনো দিম মই একাপ লাল চাহ দিছোঁ ভুজিয়া বিস্কুট এনেকৈ খুৱাইছোঁ আৰু বেয়া চেয়া নাপাবা আৰু মানুহ খোৱাটো ডাঙৰ কথা নহয় কিন্তু মানুহৰ মাত কথাখিনি তেনেকুৱা আচাৰ ব্যৱহাৰখিনি মানুহৰ চবতকৈ ডাঙৰ বস্তু মানে মই কি দিব পাৰিছোঁ কি দিব নোৱাৰিছোঁ নাজানো খালি ভাল লাগিলে লগ পালোঁ আকৌ আমি লগ হৈ থাকিম পৰৱৰ্তী পৰ্যায়ত নিশ্চয় লগ পালে আপোনালোকক লগ পাই পেলাই নীলপলাক খুবেই ভাল লাগিলে আপোনালোক অন কেমেৰাত যিটো নীলপলাক দেখা পায় যেনেকুৱা আচাৰ ব্যৱহাৰ যিখিনি দেখা পায় তেনেকৈ নীলপলাক লগ পাই পেলাই তেনেকুৱাই লাগিলে মোৰ আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ যেতিয়াও এই মানে নীলপলাক লগ পাই এনেকুৱা লাগিছে আমাৰ মানে কি সম্পৰ্কটো বহুত আগৰে তেনেকুৱা লগ পাই থকা যায় আগতে কথা বতৰা পতা যায় তেনেকুৱা লাগিছে আহি পেলাই খুবেই ভাল লাগিলে নীলপলাৰ ঘৰত বেছি সময় নলওঁ আৰু নীলপলাৰ এটা কাম আছে মানে কি কাম মানে অনুষ্ঠান আছে আজি তেখেতক অতিথি হিচাপে মাতিছে তেখেতে যাব আৰু সেইকাৰণে তেখেতক বেছি সময় নলওঁ নীলপলাৰ পৰা আজি বিদায় লওঁ এইখিনি মোৰ আছিলে আজি নীলপলাৰ লগত সৰু এটা ভিডিঅ' মই এটা ব্লগ ভিডিঅ' এটা বনাম নীলপলাৰ লগত তেখেতৰ জীৱনৰ বিষয়ে এটা মানে কি তাৰমানে সৰু সুৰা এটা ইউটিউবৰ ক্ষেত্ৰৰ বিষয়ে বা তেনেকুৱা ধৰণৰ নিজৰ নীলপলাৰ জীৱনৰ বিষয়ে তেনেকুৱা এটা ভিডিঅ' বনাম এটা মই আপোনালোকে মোৰ চেনেলত পাই যাব তেতিয়াহ'লে আপোনালোকে চাই থাকিব মোৰ চেনেলটো ধন্যবাদ জনাইছোঁ সকলোকে চাই থকাৰ কাৰণে কিবা যদি কওঁতে আমি কথা পাতিলোঁ কওঁতে যদি ভুল হৈছে তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰি দিব চাই থকাৰ কাৰণে ধন্যবাদ বিদায় দিছোঁ ঠিক আছে থেংক ইউ মই নীলপলাৰ ঘৰৰ পৰা ওলাই আহিলোঁ ওলাই আহি পেলাই ইয়াতে অকণমান টাইম ৰখিছোঁ চক মানে কি এটা সাপ্তাহিক বজাৰ হয় তাত অকণমান টাইম ৰখিলোঁ নীলপলাৰ লগত কথা পাতি খুবেই ভালে লাগিলে সিহঁতৰ একেবাৰে ঘৰৰ নিচিনা লাগিলে আৰু যদি যেনিবা আমি বহুত আগৰ পৰাই লগ পাই আছোঁ তেনেকুৱা লাগিলে খুবেই ভাল লাগিলে সিহঁত নীলপলাৰ ঘৰত চাহ পানী দিছিলে কিন্তু মই তাত কেমেৰা কৰা নহ'লে সেইকাৰণে সেইখিনি বস্তু উঠাব নোৱাৰিলোঁ নীলপলাৰ ঘৰত আহি পেলাই খুবেই ভাল লাগিলে সময় বহুত কম সেইকাৰণে ভিডিঅ'টো বেছি দীঘল নহ'ল আৰু নেক্সট টাইম যেতিয়া নীলপলাক লগ কৰিব আহিম তেতিয়া মই ভিডিঅ'টো দীঘল কৰিব চেষ্টা কৰিম আজি কামৰ কাৰণে নীলপলা যাব লগা হ'ল ফিল্ডখনক মাতিছিলে তেখেতক তাত গ'ল সেইকাৰণে আৰু মোৰ লগত বেছি সময় ভিডিঅ' নকৰিলে লৰালৰি হ'ল বাৰু নেক্সট টাইম মই নীলপলাৰ লগত কিছুমান কথা পাতিব চেষ্টা কৰিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ' আৰু আগলৈ মই দি থাকিব চেষ্টা কৰিম আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আশা কৰি ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ আমাৰ যিখিনি লাগে সেইখিনি কমাই দিম যিখিনি নালাগে কাটি দিম আৰু গামোচা লৈ আহিছে